আপুনি যদি আপোনাৰ নিজৰ সংসাৰখনৰ সুখ শান্তি বিচাৰে তেতিয়াহ'লে কেতিয়াও নিজৰ পত্নীক অসন্মানীভাৱে কথা নক'ব। কেতিয়াও তেখেতক ঠাট্টা কৰি কথা নক'ব। কেতিয়াও আনৰ লগত তুলনা নকৰিব। কেতিয়াও খোৱা খাদ্যক বেয়া হৈছে বেয়া আনিছে বুলি নক'ব। আৰু কেতিয়াও কোনো কথাত তৰ্ক বিতৰ্ক নকৰি মনে মনে থাকিব আৰু ক'বলগীয়াটো ক'বই। আপোনাৰ যিটো ক'বলগীয়া থাকে সেইটো ক'ব আৰু তৰ্ক বিতৰ্ক নকৰাকৈ শান্তিৰে থাকিব। তেতিয়াহে আপোনাৰ ঘৰৰ সুখ শান্তি সঠিক থাকিব। সেইবুলি কোনো কথাতে তেখেতকো ভুল ডিচিশ্যন ল'বলৈ নিদিব। এইকেইটা কথা মানিলে আপোনাৰ সংসাৰ সদায় সুখৰ হৈ থাকিব।